নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আকৌ কেইটামান নতুন মজা সাঁথৰ আৰু উত্তৰ লৈ আহিছো। আপোনালোকে যদি উত্তৰবোৰ জানে কমেণ্ট কৰিব। কি বস্তু আগত থাকে নিজেই নিজক দেখি থাকে? বন্ধু বান্ধৱীসকল, ক'ব পাৰিবনে এনেকুৱা কি বস্তু আছে যিটো বস্তু আপোনাৰ আগত থাকে আৰু নিজেই নিজক দেখি থাকে? যদি আপোনালোকে জানে কমেণ্ট কৰকচোন। বন্ধু বান্ধৱীসকল, ভাবিব পাৰিছেনে? হয় বন্ধু বান্ধৱীসকল, উত্তৰটো হৈছে আইনা। আজি দ্বিতীয়টো সাঁথৰ। 12টা মহলাৰে এটা ৰাজমহল, 3জন ঝাৰুৱালাই দি থাকে টহল। বন্ধু বান্ধৱীসকল, ক'ব পাৰিবনে? যদি জানে কমেণ্ট কৰক। 12টা মহলাৰে এটা ৰাজমহল, 3জন ঝাৰুৱালাই দি থাকে টহল। বন্ধু বান্ধৱীসকল, ভাবিব পাৰিছেনে? হয়, উত্তৰটো হৈছে ঘড়ী। আজি তাৰ পিছৰ সাঁথৰটো হৈছে 4টা ভৰি থাকে কিন্তু জন্তু নহয়, পিঠি থাকে কিন্তু লৰচৰ নহয়। বন্ধু বান্ধৱীসকল, ক'ব পাৰিবনে উত্তৰটো কি? যদি জানে কমেণ্ট কৰক। 4টা ভৰি থাকে কিন্তু জন্তু নহয়, পিঠি থাকে কিন্তু লৰচৰ নহয়। বন্ধু বান্ধৱীসকল, ক'ব পাৰিবনে? হয় বন্ধু বান্ধৱীসকল, ঠিকেই ভাবিছে। উত্তৰটো হৈছে টেবুল। কাৰণ টেবুলৰ 4টা ভৰি থাকে আৰু এখন পিঠি থাকে। চুইছা চুইছা চুই দিলি পইচা। বন্ধু বান্ধৱীসকল, ক'ব পাৰিবনে উত্তৰটো কি? চুইছা চুইছা চুই দিলি পইচা। যদি আপোনালোকে উত্তৰটো জানে কমেণ্ট কৰকচোন। হয় বন্ধু বান্ধৱীসকল, উত্তৰটো হৈছে কেৰেলুৱা। আজি একেবাৰে শেষৰটো সাঁথৰ হৈছে কি নাথাকিলে ল'ৰাই বিয়া পাতিব নোৱাৰে? বন্ধু বান্ধৱীসকল, আপোনালোকে ক'ব পাৰিবনে এনেকুৱা কি বস্তু আছে যিটো নাথাকিলে ল'ৰাই বিয়া পাতিব নোৱাৰে? যদি আপুনি জানে কমেণ্ট কৰকচোন। বন্ধু বান্ধৱীসকল, ভাবিব পাৰিছেনে? কি নাথাকিলে ল'ৰাই বিয়া পাতিব নোৱাৰে? হয় বন্ধু বান্ধৱীসকল, ঠিকেই ভাবিছে। উত্তৰটো হৈছে কইনা। কাৰণ কইনা নাথাকিলে ল'ৰাই বিয়া পাতিব নোৱাৰে। যদি ভিডিঅ'টো ভাল পালে লাইক এটা কৰি দিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পালে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।